everyone, good morning. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্যটি ব্লগলৈ। আজি ৰাতিপুৱা ওলাইছো এফালে যাবলৈ, কলে যাম কি কৰো সকলো দেখাই থাকিম বাৰু দিনটো। তাৰ আগতে আজি মোক কেনেকুৱা লাগিছে অলপ ভাজিকে চিলাইছো। এইফালে আমাৰ বেটি চাই দিয়া, আৰু এইফালে মোৰ মিষ্টাৰ দত্ত জনাব কেনেকুৱা লাগিছে এখেতক আজি তেন্তে চাই যাব। আৰু এতিয়া সময় প্ৰায় 6:30 মানে হৈছে। আজি অকণমান দূৰলৈ বুলি ওলাইছো, সেইবাবে সোনকালে ওলাইছো। ইয়াতে আছে। আৰু এতিয়া মামাহঁত যাব নিবলৈ আহিছোঁ। চ' চাই যাব ভিডিঅ'টি শেষলৈকে, আৰু শেষত চাই কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব। তেন্তে ব'লক আজি দিনটো আৰম্ভ কৰোঁ। এইজনী কোন হয়নো? আমি ফুফু আহিছোঁ। কৈ দিয়া, আমি ফুফু আহিছোঁ। এইজনী ইমান ৰচকী দেখিছেনে? ফুফু কৈছে এজনী। আৰে ভালকৈ বহাব এইটো। আৰু এতিয়া আমি দিকম পাইছোঁহি, আৰু অলপ দূৰ গ'লে পাম। আৰু আচলতে আমি আইতাহঁতৰ ঘৰলৈ আহিছোঁ। যোৱা ভ্লগত কৈছিলোঁ যে মোৰ বৰ্তা এজন নোহোৱা হৈছিলে বুলি, মানে ঢুকালে। চ' আজি বৰ্তাৰ শ্ৰাদ্ধ আছে, আমি তালৈকে আহিছোঁ। আৰু এতিয়া প্ৰায় 9:30মান বাজিছে, মানে লাহে লাহে অহা হৈছে। আৰু এতিয়া দিকমত ৰখিছোঁ, মিঠাই চিঠাই কিবাকিবি ল'লোঁ, আৰু কিবাকিবি কৰি আছে ইহঁতে। তাকে ৰাতিপুৱা আহিলোঁ যে ভাত চাত একো খাই নাহিলোঁ, একো নোখোৱাকৈ আহিছোঁ। ইয়াতে কিবাকিবি খাইছে হোটেলত। মই চাহ অকণ খাই এতিয়া গাড়ীতে বহি আছোঁ। চ' তাতে একেবাৰে লগ পামগৈ দিয়ক। আৰু এতিয়া আমি দিকমৰ চাহ ফেক্টৰীটোৱেদি সোমাই পেলাই গৈ আছোঁ। আৰু এইফালেদি গ'লে মানে অকণমান ওচৰ হয়, সেইবাবে গৈ আছোঁ। আৰু এইফালেদি গৈ আমি ওলামগৈ আলিমূৰত, আৰু আলিমূৰেদি অকণমান দূৰ সোমালে আমি বচাপঠা পাই যামগৈ। তেন্তে ব'লক আমি গৈ থাকোঁ। আৰু এয়া আমি আহি পাই গ'লোহি। আহিয়ে প্ৰথমে মোৰ চকুত পৰিল এইখিনি ইনডোৰ প্লেনখিনি। ইমান ধুনীয়া লাগিছে দেখিছেনে? আমাৰ বৰমা এগৰাকীয়ে ধুনীয়াকৈ ৰুই থৈছে, ভাল লাগিছে। কিন্তু বৰমাকহে দেখুওৱা নহ'ল, তেখেতে আমাতকৈও আগত গৈ পেলাই সকামত উপস্থিত হৈ আছেগৈ। বহুত ধুনীয়া লাগিছে। জনাবচোন কেনে লাগিছে আপোনালোকৰ। নামবোৰ মই পিছে এইবোৰৰ নাম নাজানো ভালকৈ। এজোপা স্নেক প্লেন, মানি প্লেন জানো, বাকী কেইজোপা নাম নাজানো। চ' কেনেকুৱা লাগিছে জনাব। মোৰ পিছে বহুত ধুনীয়া লাগিছে এইখিনি। আৰু এয়া মই ওলাইছোঁ বৰ্তাহঁতৰ ঘৰলৈ বুলি। ওচৰতে আছে, বেছি দূৰ নহয় বাৰু। তাৰপাছত আমি পাছফালে যে আছে ঘৰটো যোনটো, সেইটো হৈছে আমাৰ আইতাহঁতৰ ঘৰ। তাৰপাছত আমি ভাবিছোঁ বন্ধুৰ ঘৰৰ পৰা আহিমগৈ বুলি। বন্ধুহঁতৰ ঘৰটো ওচৰতে আছে যিহেতু, সেইবাবে আহিলোঁ। যেতিয়া এপাক সোমাই যাওঁ বুলি ভাবিলোঁ, তাত গৈ পেলাই সকামৰ ঘৰত গৈ অকণমান সময় বহি তাৰপিছত আমি বন্ধু ঘৰলৈ গ'লোঁ। আৰু বন্ধু ঘৰৰ পৰা প্ৰায় 2:30 বজাত আহিছোঁ। দেখিছোঁ সকলোৱে খোৱাত ব্যস্ত হৈ আছে। এয়া দেখিছে, ইমান ডিচিপ্লিন নহয়, ভাল লাগিলে মোৰ। আমি যিহেতু বন্ধু ঘৰত খাই বৈ আহিলোঁ, সেইবাবে সকলোৱে খাইছে যদিও মই অকণমান দেৰিকৈ খাম বুলি বৰমাহঁতৰ কাষতে বহি আছোঁ। আৰু বৰমা, মা, বাহঁতে খোৱাত ব্যস্ত হৈ আছে। আৰু এইগৰাকী হৈছে এগৰাকী বৰমা, এগৰাকী বৰমা, সেইগৰাকীৰ মাজত বা, এইফালে বৰমা আৰু এইফালে মা। তাতে সকলোৱে খাই দিয়া। হাই। এইফালে আমাৰ গাৰ্গী, এইফালে আমাৰ কাং। আমি এতিয়া পেহীহঁতৰ ঘৰত আছোঁহি। সকামৰ পৰা আহিলোঁ, গধূলিয়ে হ'ল আৰু এতিয়া ঘৰলৈ যাব লাগিব। এতিয়া পেহীৰ গাটো অকণমান বেয়া, পেহাও গাটো বেয়া। চ' খবৰ এটা ল'বলৈ বুলি আহিলোঁ। আৰু এইফালে আমাৰ বেটি, ইহঁতে এৰিয়ে নিদিয়ে। কি দিছা যে নামটো কৈ দিয়াচোন। আমাৰ বায়েকে কি কয়, মাহীয়েকে ভাগিনক নাম এটা দিছে, নামটো কৈ দিয়া। হিয়া। আৰু এজনী আমাৰ টুক। আৰু কোন আছে পলক দেখাম ভিতৰত দেই, ৰ'ব। আহক চবেই আহক। ইয়াতে কিমান মানুহ আছে? কি প্ৰেম হাই কৈ দিয়া ভিডিঅ'। আৰু ক'লে গ'ল চুনু। এইজনী হৈছে আমাৰ আইতা, এনে পংখী, এজনী পেহীৰ ছোৱালী। আৰু এইজনী পংখী হাই কৈ দিয়া। আৰু এইফালে মোৰ মাহী। থু কৈ আছে দেখিছে? এইজনী বিচনা বুৱাই দিলে। ক'ত গ'ল? এইজনী
বদমাছি কাম কৰিছা কেলে ঐ ডনি কুকু বদমাছি কাম কৰিছা তুমি থুথু কৈ দিছা দেউতা কি চাম বোলা দেউতা ক'ত আছে বোলে ভাত চকু ক'ত ভাতত টোপনি ধৰিছে নেকি ভাত খাওঁতে এজনী দেহা চকু এতিয়া তোমাৰ ভাতত থাকে দেখিছে নাই খাবা দেই দেহা বেছি দিন নাই ন বেছি দিন নাই ন দেউতা মাম খাই লওক বাকী ধুমুকু এজনী হাঁহিটা মাৰি দিম এইটো হাঁহিটা মাৰি দিয়া হেল্ল' এভৰিৱান কালি আৰু আহি ভিডিঅ' কৰা নহ'ল আহি পাওঁতে বহুত দেৰি হ'ল চ' আহি শুই থাকিলোঁ ভাগৰ লাগিলে আৰু আজি হৈছে জন্মাষ্টমী সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সকলোৰে দিনবোৰ যাতে ভাল হওক লগতে সকলোৰে জীৱনত যাতে সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আৰু আজি অৱশ্যে জন্মাষ্টমী মোৰ কিন্তু একদমেই দিনটো বেয়া কাৰণ আজি মই ভগৱানৰ ওচৰত ধূপ এডালো জ্বলাব নাপালোঁ কাৰণ আজি মোৰ হৈছে সেইকাৰণে চ' আৰু যোৱাকালি ভিডিঅ'টো আজি সামৰিম বুলি ভাবিছোঁ আৰু এতিয়া প্ৰায় 4টামান বাজিছে আৰু হাজবেণ্ডে এতিয়া আহিছে কামৰ জেগাৰ পৰা তেখেতে আহি ভাত খাই আছে আৰু আমাৰ এখেতৰ উৎপাত একদম দেউতাকক দেখিলে থাকিবই নোৱাৰে হয় নেপাঠোন এজনী তাৰপিছত কি হৈছে এজনী আমাৰ ধুনুকু নথকিও উঠে দেহা কি খাইছা দিদা কি আনি দিলে মধুৰি আনি দিলে এইটো ইচান দেখিছেনে একদম খাম নিচিনা খাইছে খং উঠিছে খং উঠিছে তুমি এতিয়া খাব নোৱাৰা ন বাইদেউ খাব নোৱাৰা ন খংডাল যে খাবা কালি গৈছিলোঁ দেউতাহঁতৰ ঘৰলৈ আমি বাৰু মামাহঁতৰ ঘৰত থাকোঁ কিন্তু কিয় থাকোঁ সেইবোৰ মই পিছে পৰে এটা ভিডিঅ'ত যোগেদি ক'ম বাৰু আপোনালোকক যদিহে আপোনালোকে জানিব বিচাৰে আৰু গ'লোঁ তাত আমি 9:30 বজাত পালোঁগৈ 9টামান বজাত 9:30 বজাত পাই মেলি গৈ ভাত পানী খাই মেলি কাৰণ আইতাহঁতে বেলেগকৈ থাকে আৰু যোনজন বৰ্তা ঢুকাইছে বৰমাহঁতে বেলেগকৈ থাকে আৰু আইতাহঁতৰ ঘৰত গৈ ভাত পানী খাই মেলি আমি সকামৰ ঘৰলৈ গ'লোঁ যিমান যি পাৰোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ বাৰু তাৰপাছত আমি গ'লোঁ আমাৰ ছাতি ধৰা বন্ধুহঁতৰ ঘৰলৈ তাতে আমি বেছি সময় কটালোঁ কাৰণ বহুত দিন যোৱাও নাছিলোঁ আৰু বন্ধুহঁতৰ মানে ঘৰত কি ক'ম আৰু সিহঁতৰ ঘৰটো অকণমান মানে প্ৰব্লেমেই আছিলে বিহু টাইমত চ' সিহঁতৰ ঘৰলৈ গ'লোঁ সিহঁতৰ ঘৰত বেছি সময় থাকিলোঁ মা বহুত দিন লগ পোৱা নাছিলোঁ বৌহঁতক লগ পোৱা নাছিলোঁ কথা চথা পাতিলোঁ মেলিলোঁ তাতে প্ৰায় আমি 3 ঘণ্টা 4 ঘণ্টামান থাকিলোঁ নেকি ভাত পানী খাই আহিলোঁ তাৰপাছত আমি আকৌ সকামৰ ঘৰলৈ উভতি আহি তাতো আমি সকামত ভাত চাত খালোঁ খাই বৈ আকৌ পেহা পেহীহঁতৰ ঘৰলৈ গ'লোঁ পেহা মানে কি হ'ল পেহা আজি 2 বছৰমানৰ আগত এটা এক্সিডেণ্টত তেখেতৰ ভৰি ভাঙিলে হাত ভাঙিলে মানে অৱস্থা নাই আকৌ পেহীৰ গাৰ অসুখ ক'বই নালাগে বৰ্তা ঢুকুৱা এদিনৰ পাছতে পেহী 10 দিনমান মেডিকেলতে আছে নেকি অক্সিজেন দি থৈছিলে তেখেতৰ হাৰ্টৰ কিবা প্ৰব্লেম হৈছিলে চ' মানুহৰ মানে কি হ'ল ইটোৰ পাছত ইটো আহিয়ে থাকে ন মানে পেহাহঁতৰ ঘৰত তেনেকুৱা আছে সেইবাবে যোৱা নাছিলোঁ মই বিয়া হোৱাৰ পাছত কালি প্ৰথম গৈছোঁ 2 বছৰ হ'ল বিয়া হোৱা তালৈ কালি মই প্ৰথম গৈছোঁ সেইবাবে চবৰে ঘৰত সোমাই আহিবলগীয়া হৈছে খবৰ এটা লৈ আহিবলগীয়া হৈছে সেইবাবে অলপ দেৰি হ'ল ৰাতি সেইকাৰণে দেৰিকৈ ঘৰ পালোহি বাৰু তাৰপাছত তাৰপৰা আহোঁতে আমি প্ৰায় 7টামানেই বাজিছে 7টামান বজাত তাৰপৰা ওলাই আহিছোঁ সেইবাবে ৰাতি ইয়াত অলপ দেৰি হ'ল বাৰু ঘৰ পোৱাহি আৰু যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অকণমান কাৰণ বহুত দিনৰ মূৰত গৈছোঁ আৰু সকাম এখন তেনেকৈ কেমেৰা ধৰি থাকিবলৈ অলপ মানে টান লাগে যিহেতু সেইটো সুখ নহয় দুখৰ সময়ত গৈছোঁ আমি যিহেতু কেমেৰা লৈ চবৰ আগত মোবাইলটো লৈ ফুৰি ভিডিঅ' কৰি ফুৰাটো মোৰ কাৰণে ইমান ঠিক নহয় বুলি মই ভাবিলোঁ সেইবাবে ভিডিঅ' নকৰিলোঁ যিমান পাৰোঁ মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখালোঁ
চাব কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টি আজি ইমানতে সামৰো বুলি ভাবিছোঁ। যদিহে ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু তেতিয়াহে ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আকৌ এতিয়া আহিম নতুন ভিডিঅ'লৈ, তেন্তে আজিলৈ আহিলোঁ।